লাহৰীঘাটত নিৰ্দলীয় প্ৰাৰ্থী ছিদ্দিক আহমেদৰ বিশাল বাইক ৰেলী। লাহৰীঘাট সমষ্টিত AIUDF দলৰ টিকট বঞ্চিত ছিদ্দিক আহমেদে ৰাইজৰ দাবীত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিধায়ক ডাক্তৰ নজৰুল ইছলামৰ পুত্ৰ আসিফ নাজাৰৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে। আজি মনোনয়ন পত্ৰ দাখিল কৰিয়েই কংগ্ৰেছৰ 42 বছৰীয়া দুৰ্গত ভূকম্পনৰ সৃষ্টি কৰে ছিদ্দিক আহমেদে। মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছত ছিদ্দিক আহমেদ উপস্থিত হয় লাহৰীঘাট বিধানসভা সমষ্টিৰ নগাবান্ধা খেলপথাৰত। সমষ্টিটোৰ হেজাৰ হেজাৰ ভোটাৰ স্বতঃস্ফূৰ্তভাৱে ওলাই আহি ছিদ্দিক আহমেদক লগত লৈ সমষ্টিত বিশাল ৰেলী উলিয়ায়। প্ৰয়াত বিধায়ক আবুল কাছেম আৰু তেওঁৰ ভাতৃ ডাক্তৰ নজৰুল ইছলামে 42 বছৰ শাসন কৰাৰ পিছতো শিক্ষা, যাতায়াত, বান গৰাখহনীয়া ইত্যাদি এবুৰি সমস্যাৰে জৰ্জৰিত লাহৰীঘাট সমষ্টি। পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ অৱসান বিচাৰি নিৰ্দলীয় প্ৰাৰ্থীক লৈ যুঁজত নামিছে সমষ্টি। নিউজ ডেস্ক ৰিপৰ্ট, নিউ লাইভ। লাহৰীঘাটবাসী ৰাইজক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি লাহৰীঘাটবাসী ৰাইজে প্ৰত্যেকটা জাতি জনগোষ্ঠী, প্ৰত্যেকটা ধৰ্মাৱলম্বী মানুহৰ অনুমতি সাপেক্ষে লাহৰীঘাটবাসী ৰাইজে তেওঁলোকে মোক নিৰ্দলীয় প্ৰাৰ্থী হ'বৰ কাৰণে তেওঁলোকে অনুমতি দিছিল আৰু সেই অনুমতি মই হিৰত লৈ আজি মনোনয়ন পত্ৰ দাখিল কৰিছোঁ। আৰু এই মনোনয়ন পত্ৰ দাখিল কৰি মই লাহৰীঘাটবাসী ৰাইজক মোৰ তৰফৰ পৰা মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অহা নিৰ্বাচনত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে দল, লাহৰীঘাট সমষ্টিত যিমান দল আছে প্ৰত্যেকটা দলৰ নেতা, কৰ্মী, ভোটাৰ আজি মোৰ লগত তেওঁলোক আহিছে। মই কোনো দলৰ নহয়, লাহৰীঘাটবাসী ৰাইজৰ ঐক্যমতত মই আজি নিৰ্দলীয় প্ৰাৰ্থী হৈছোঁ। আৰু এই নিৰ্বাচনত লাহৰীঘাট সমষ্টিবাসী ৰাইজৰ আশা আকাংক্ষা আৰু তেওঁলোকে এটা বস্তু, লাহৰীঘাট সমষ্টিত এই 42 বছৰীয়া অপশাসন, পৰিয়ালকেন্দ্ৰিক ৰাজনীতি, বনিয়া ৰাজনীতি আৰু ৰাষ্ট্ৰীয় দলবোৰে আমাৰ লাহৰীঘাট সমষ্টিৰ চৰণীয়া পথাৰ হিচাপে তেওঁলোকে ব্যৱহাৰ কৰি আহিছে। আৰু এই নিৰ্বাচনত লাহৰীঘাটবাসী ৰাইজে এই বনিয়া পৰিয়ালকেন্দ্ৰিক ৰাজনীতি, বাপেক পুতেকৰ ৰাজনীতি আজি লাহৰীঘাটবাসী ৰাইজে এইবাৰ এই নিৰ্বাচনত সম্পূৰ্ণ পুলিয়া পোখৰে উৎখাত কৰিব। আৰু সেই আশা লৈ আজি মই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰাৰ্থিত্ব মনোনয়ন দাখিল কৰিছোঁ। আপোনাৰ জিকাটো 100%